হেল্ল' ষ্টুডেণ্টছ ৱেলকাম বেক টু ব্ৰাইটৱেজ কোচিং। আজি আমি নতুনকৈ এটা ছেশ্যন ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ, য'ত দশমমান শ্ৰেণীৰ যিবিলাক হাফ ইয়াৰলি চিলেবাছত যিখিনি কুৱেশ্যন যিখিনি চেপ্টাৰৰ পৰা আহিব জেনেৰেল মেথামেটিক্সৰ সেইখিনি কুৱেশ্যন আমি আলোচনা কৰিম। তাত প্ৰথম যিটো ভিডিঅ' হ'ব তাত আমি মাল্টিপল চইচ কুৱেশ্যন ইয়াৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি আমি আলোচনা কৰিম। প্ৰথম টপিকটো লৈছোঁ আমি ট্ৰাইগনমেট্ৰি বা ত্ৰিকোণমিতিক যিটো পৰিচয় চেপ্টাৰ 8। ইয়াৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন যিখিনি যোৱাবাৰ প্ৰি ফাইনেলত আহিছে, মেক্সিমাম ডিষ্ট্ৰিক্টত আহিছে, লগতে মেট্ৰিকৰ কুৱেশ্যনবিলাকতো পাইছে তোমালোকে। তো এইখিনি কুৱেশ্যন কেনেকৈ ছল্ভ কৰিব পাৰি আমি কম সময়ৰ ভিতৰত এইখিনি আমি ইয়াৰ পৰা তোমালোকক মই দিবলৈ চেষ্টা কৰিম। তোমালোকে প্ৰথম প্ৰশ্নটো চোৱা, যদি 4 tan θ = 3 তেন্তে4 sin θ minus cos θ upon 4 sin θ plus cos θ ৰ মান কি হ'ব? ৱেল, তোমালোকে চোৱা ইয়াত যিহেতু আমাৰ ওলাব লাগে কি 4 sin θ minus cos θ upon 4 sin θ plus cos θ, ৰাইট? আমি sin θ আৰু cos θ ৰ ভেলু জানিব লাগিব। sin θ cos θ ৰ ভেলু জানিলেহে ইয়াৰ ভেলু ওলাব পাৰি। আৰু এইটো ক'ৰ পৰা ওলাম? এইটো আমি tan θ ৰ পৰা ওলাব পাৰি। তো চ' ইয়াত 4 tan θ = 3 আছিল, তো আমি tan θ ৰাখিলে 4 আহিব ক'ত? তলত 3/4, ৰাইট? 3/4 হ'ব। আৰু tan θ ৰ ফৰ্মুলা তোমালোকে জানা, sin θ বাই cos θ, ঠিক আছে? তো sin θ মানে 3 হ'ল আৰু cos θ মানে কি 4। তো এইটো যদি হয় তেতিয়াহ'লে চোৱা ইয়াত sin θ মান কিমান পাইছোঁ? 3। তো 3.5 গুণ 12 ওপৰত আহিব আৰু cos θ ৰ ভেলু কিমান পাইছিলোঁ? cos θ ৰ ভেলু 4 পাইছিলোঁ। তো ইয়াতে cos θ মান কিমান? 4। তো 12 - 4 কিমান আহিলে? 8। আৰু তলত চোৱা ইয়াৰ ভেলু যিহেতু sin θ ৰ ভেলু যিহেতু 3 হয়, তো 3 4 = 12 প্লাছ cos θ ৰ ভেলু কিমান পাইছা তোমালোকে? cos θ ৰ ভেলু 4। তো ইয়াতে 4 পোৱাবা। এতিয়া চোৱা 12 পৰা 4 গ'লে কিমান থাকিল? 8। আৰু 12ৰ লগত 4 যোগ কৰি দিয়ে কিমান? 16। 8 দি হৰণ কৰি দিয়ে 8 গুণৰ 8 2 12, তো 1/2। অৰ্থাৎ ইয়াৰ ভেলু কিমান পাইছোঁ? 1/2। অপশ্যন কোনটো আহে? অপশ্যন আহি যায় গৈ পেলাই তোমালোকৰ অপশ্যন চি উইল বি ৰাইট আনচাৰ, 1/2। আই হোপ তোমালোকে প্ৰশ্নটো বুজি পাইছা। লেটছ মুভ টু দ্য এনাদাৰ কুৱেশ্যন। প্ৰশ্ন 2 নম্বৰটো চোৱা তোমালোকে। ইয়াত কি কুৱেশ্যন আছে যে এ বি চি সমকোণী ত্ৰিভুজৰ চি কোণ সমকোণ, চি কোণটো কি? সমকোণ হ'লে sec a প্লাছ বিৰ মান হ'ব। ৱেল, তোমালোকে চোৱা এ বি চি সমকোণী ত্ৰিভুজ, আৰু আমি জানো যে ত্ৰিকোণমিতিৰ যিবিলাক প্ৰশ্ন আছে চব কিহত লাগে? সমকোণী ত্ৰিভুজত লাগে। তাৰ চি কোণটো সমকোণ। তো চি কোণ যদি সমকোণ হয় তেতিয়াহ'লে তোমালোকে চোৱা এ বি চিৰ এই চি কোণটো সমকোণ আমি 90 ডিগ্ৰী ধৰিছোঁ। চি যদি 90 হৈছে তেতিয়াহ'লে বাকী এ আৰু বি মিলি পেলাই কিমান হ'ব? 90 ডিগ্ৰী। অৰ্থাৎ a প্লাছ বি 90 ডিগ্ৰী। তেতিয়াহ'লে a প্লাছ বি 90 ডিগ্ৰী, অৰ্থাৎ ইয়াত ভেলু আহিব 90 ডিগ্ৰী। আৰু sec 90 ডিগ্ৰীৰ মান কিমান হ'ব? sec 90 ডিগ্ৰীৰ মান তোমালোকে জানা সংখ্যাবদ্ধ নহয়, অৰ্থাৎ cos 90 ডিগ্ৰী। cos 90 ডিগ্ৰী উল্টা। cos 90 ডিগ্ৰী কিমান হয়? cos 90 ডিগ্ৰীৰ ভেলু 0, আৰু 0ৰ উল্টা কিমান? 1/0। আৰু 1/0ৰ ভেলু কিমান হ'ব? 1/0ৰ ভেলু সংখ্যাবদ্ধ নহয়। অপশ্যন ডি উইল বি ৰাইট আনচাৰ। আই হোপ তোমালোকে প্ৰশ্নটো বুজি পাইছা। লেটছ মুভ টু দ্য এনাদাৰ কুৱেশ্যন। কুৱেশ্যন নম্বৰ 3। ইয়াত চোৱা কি লিখা আছে? 1 + tan² θ upon sec² θ ৰ মান হ'ব কি হ'ব? চোৱা এটা দিছে sec² θ, আৰু এটা দিছে 1, আৰু এটা দিছে 1/sec² + cos² θ, আৰু এটা 1/2। ৱেল, ইয়াত চোৱা 1 + tan² θ upon sec² θ ৰ মান হ'ব। তোমালোকে জানা 1 + tan² θ আমি কি লিখিব পাৰি? sec² θ। এইটো ফৰ্মুলা আছিল 1 + tan² θ = sec² θ। তো ইয়াৰ জেগাত sec² θ লিখিব পাৰা। তলতো আগৰ পৰা sec² আছেই। sec² θ কিমান বাৰ যাব? একবাৰ যাব। তো আনচাৰ কিমান হ'ব? আনচাৰ বি উইল বি ৰাইট আনচাৰ। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4 চোৱা। যদি sec 2x = 1/sin x - 36, য'ত 2x এটা সূক্ষ্মকোণ হয়, কি দি আছে? সূক্ষ্মকোণ দি আছে, তেন্তে এক্সৰ মান হ'ব। কাৰ মান লাগে? আমাৰ এক্সৰ মান। ৱেল, তোমালোকে ইয়াত এটা বস্তু চোৱা, যেতিয়া 2x sec 2x = কিমান? এইটো 1/sin x - 36। আমি 1/sin x - 36ত আমি কি লিখিব পাৰি? আমি 1/sin x - 36ত আমি cosec x - 36 লিখিব পাৰি, ৰাইট? আৰু ইয়াত কি আছে? sec 2x। sec x ক তোমালোকে কি লিখিব পাৰা? sec 2x ক তোমালোকে cosec 90 - 2x লিখিব পাৰা, ৰাইট? তো এইটো ইকুৱেল আমি sec 2x ক কি বুলি লিখিব পাৰোঁ? cosec 90 - 2x। আৰু 1/sin x - এইটো 1/, তলত থাকে, এইটো উল্টাই দিলে কি হৈ যায়? cosec x - 36 হৈ যাব। দুটা ছেটৰ পৰা তোমালোকে cosec কাটি দিলে কিমান থাকিব? 90 - 2x আৰু x - 36, ৰাইট? তো 90 - 2x আৰু x - 36 -2x এইটো ছাইড লৈ গ'লে কিমান হ'ব? -2x আৰু x মিলি পেলাই কিমান হ'ব? 3x। আৰু ইয়াত 36 এইটো ছাইডত লৈ আহিলে 90ৰ লগত প্লাছ হ'ব। তো 90ৰ লগত 36 প্লাছ কৰা কিমান আহে? 606 আৰু 3 9 কিমান হ'ল? 12, 126। 126 আৰু ইপিনে পালোঁ 3x। 3 দি কাটি দিয়ে 126ক কিমান বাৰ যাব? 3 4 গুণ 12 আৰু 3 2 গুণ 6, 42। অৰ্থাৎ x ইকুৱেল কিমান পালোঁ? 42। তেতিয়াহ'লে অপশ্যন কোনটো হ'ব? অপশ্যন বি উইল বি ৰাইট আনচাৰ। অপশ্যন বি উইল বি ৰাইট আনচাৰ। আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা। এক্সৰ ভেলু আমি কিমান ল'লোঁ? 42। এতিয়া 5 নম্বৰ কুৱেশ্যনটো চোৱা। যদি a, b আৰু c ত্ৰিভুজ এ বি চিৰ অন্তঃকোণ, তেন্তে cos b + c/2 ৰ মান হ'ব কি হ'ব?
ৱেল চ' এ বি চি ত্ৰিভুজৰ অন্তঃকোণ তোমালোকে জানা এ বি চি ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কি হয়, এ প্লাছ বি প্লাছ চি ইকুৱেল 180 ডিগ্ৰী হয়। কিতাপৰ এটা প্ৰশ্ন আছে, তোমালোকে এনেকুৱা প্ৰশ্ন পাইছা যে তিনিটা কোণৰ ভেলু কিমান হয় 180 ডিগ্ৰী। আমি বি প্লাছ চি ইয়াত ৰাখিলোঁ, বি প্লাছ চি ৰাখিলে কিমান হ'ব, এ সেইটো চাইড গৈ পেলাই 180 মাইনাছ কিমান হ'ব, এ হ'ব, ৰাইট। ইয়াত থাকিব বি প্লাছ চি, দুটা চাইডত তোমালোকে 2 দি হৰণ কৰি দিবা, 2 দি হৰণ কৰি দিলা, 2 দি হৰণ কৰিলে কিমান হ'ব, বি প্লাছ চিৰ আৰু ইয়াত থাকিব 180ক 2 দি হৰণ কৰিলে কিমান থাকিব 90 মাইনাছ এ বাই কিমান হৈ যাব 2। এতিয়া এইটো চাইডত তোমালোকে কি কৰিবা, দুইটা চাইডত তোমালোকে চাইন লগাই দিয়া, যিহেতু আমাৰ কছ লগাই দিয়া, যিহেতু প্ৰশ্নত কি আছে কছ আছে, গতিকে ইয়াত কছ লগাই দিয়া, এইটো চাইডত কছ লগাই দিলে কিমান হ'ব, কছ বি প্লাছ চি ডিভাইডেড বাই 2, ইয়াত কছ লগাই দিলে কিমান হ'ব, কছ লগাই দিয়া, কছ 90 মাইনাছ এ বাই 2 কিমান হ'ব, কছ 90 মাইনাছ থিটা মানে কি চাইন থিটা, তো চাইন এ বাই 2, অৰ্থাৎ কছ বি প্লাছ চি আপন 2 কি হয়, চাইন এ বাই 2 হয়। অপশ্যন কোনটো হ'ব, অপশ্যন এ উইল বি ৰাইট আনচাৰ। আই হোপ তোমালোকে প্ৰশ্নটো বুজি পাইছা। এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 6টো চোৱা। কুৱেশ্যন নম্বৰ 6ত কি আছে, যদি এ আৰু বি পূৰক কোণ হয় তেতিয়া চাইন এ ইকুৱেল চাইন বি, কছ এ ইকুৱেল কছ বি, টেন ইকুৱেল টেন বি, চেক এ ইকুৱেল কছেক বি। তো কোনটো হ'ব ৰাইট আনচাৰ, এইটো আমি বিচাৰি ওলাব লাগে। তো চোৱা, যদি এ আৰু বি পূৰক কোণ কেতিয়া হয়, পূৰক কোণ হয় যেতিয়া এ আৰু বি দুইটা মিলি পেলাই 100% কিমান ডিগ্ৰী হ'ব লাগিব, 90 ডিগ্ৰী হ'ব লাগিব। আৰু তাৰ অপশ্যন কি কি আছে, আইদাৰ এটা 30 ডিগ্ৰী হ'ব লাগিব, আনটো কিমান হ'ব লাগিব 60, নহ'লে এটা 45, আনটো কিমান 45 হ'ব লাগিব। এতিয়া দুইটা যোনে ছেটিছফাই কৰিব তাকে আমি কম পূৰক কোণ বুলি। এতিয়া আমি যদি চাইন এক আমি এইটো এ বুলি ধৰিছোঁ, এইটো বি যদি ধৰোঁ, তো চাইন এ কিমান 30 ডিগ্ৰী, চাইন 30 ডিগ্ৰী কিমান আহে, চাইন 30 ডিগ্ৰী আহে 1/2, আৰু কছ 60 কিমান আহে √3/2, সমান হৈছে নেকি, নাই হোৱা, গতিকে এইটো আমি ল'ব নোৱাৰি। এইটো চোৱা, কছ 30 ডিগ্ৰী কিমান হয়, কছ 30 ডিগ্ৰী হয় √3/2, আৰু কছ 60 কিমান হয়, বিৰ ভেলু 60 যদি ধৰা, কছ 60 ভেলু হয় কিমান 1/2, তো মিলা নাই, এইটো হোৱা নাই। 10 8 চোৱা, 10 30 আৰু 10 60 দুইটা নিমিলে। চেক কিমান, চেক 30 যদি লোৱা তোমালোকে, তেতিয়াহ'লে তোমালোকে পাবা যে চেক 30ৰ ভেলু কিমান হয়, চেক 30ৰ ভেলু হৈছে গৈ পেলাই চেক হৈছে কাৰ উল্টা, কছৰ উল্টা, কছ 30ৰ ভেলু হৈছে গৈ পেলাই √3/2, তো তাৰ উল্টা কিমান হ'ব 2/√3। আৰু কছেক 60ৰ ভেলু, কছেক কাৰ জেগাত চাইন 60ৰ ভেলু হৈছে √3/2, তাৰ উল্টা 2/√3। তো চোৱা এইটোৰ লগত মিলিছে নে নাই, কছেক 30ৰ ভেলু কিমান 2/√3, আৰু চেক 30ৰ ভেলু কিমান, চেক 30ৰ ভেলু 2/√3, আৰু কছেক 60ৰ ভেলু 2/√3, গতিকে এইটোৰ লগত মিলিছে। আৰু তোমালোকে যদি 45 ধৰা, তো চেক 45ৰ ভেলু তোমালোকে কি পাবা, তোমালোকে √2 পাবা, কছেক 45ৰ ভেলু কিমান পাবা, √2 পাবা। তো অপশ্যন কোনটো হয়, অপশ্যন ডি উইল বি ৰাইট আনচাৰ। নেক্সট প্ৰশ্ন, কুৱেশ্যন নম্বৰ 7 চোৱা, মিলাব লাগে আমি। তো ইয়াত চোৱা, চাইন এ মাইনাছ কছ 90 মাইনাছ এ আছে, ৰাইট, আৰু ইয়াত ভেলু এইখিনি দি আছে, আৰু ইয়াত অপশ্যনৰ ভেলুবিলাক দি আছে কোনটো সৈতে কোনটো হয়। বাকী ইয়াতে আকৌ এক্সট্ৰা অপশ্যন আছে, এইকেইটাৰ লগত মিলাব লাগে কাৰ সৈতে কোনটো, আকৌ আমি ইয়াত ক'ব লাগে এৰ সৈতে কোনটো মিলিছে, বিৰ সৈতে কোনটো মিলিছে, এনেকুৱা। তো তোমালোকে চোৱা, চাইন এ মাইনাছ কছ 90 মাইনাছ এ, তোমালোকে কছ 90 মাইনাছ এ কি বুলি লিখিব পাৰা, চাইন এ, আৰু ইয়াত চাইন এ আছে, তো চাইন এৰ পৰা চাইন এ গুচি গ'লে কিমান হ'ব 0, ৰাইট। ইয়াত কছ 90 মাইনাছ এ মানে কিমান, কছ 90 মাইনাছ এ মানে চাইন এ, আৰু চাইন এৰ পৰা চাইন এ ক'লে কিমান হ'ব 0, তাৰমানে 1 নম্বৰটো কাৰ লগত মিলিছে, 2 নম্বৰৰ লগত মিলিছে। তো ইয়াত অপশ্যনত চোৱা, 1 2 লগত কাৰ লগত মিলিছে, এইটোৰ লগত মিলিছে, এইটো। তো আমাৰ ইয়াত 1 1 লগত আছে, তো এইটো আমি কেতিয়াও আনচাৰ হ'ব নোৱাৰে, আইদাৰ এই তিনিটাৰ পৰা যিকোনো এটা আনচাৰ হ'ব, ৰাইট। 2 নম্বৰ প্ৰশ্নটো চোৱা, চেক স্কুৱেৰ মাইনাছ টেন স্কুৱেৰ এ। তো চেক স্কুৱেৰ মাইনাছ চেক স্কুৱেৰক আমি কি লিখিব পাৰি, চেক স্কুৱেৰ জেগাত তোমালোকে 1 + 10 স্কুৱেৰ লিখিব পাৰা, ফৰ্মুলা মতে 1 + 10 স্কুৱেৰ। তো প্লাছ 10 স্কুৱেৰ মাইনাছ 10 স্কুৱেৰ কেঞ্চেল হৈ থাকিব কিমান, অনলি 1। তো এইটো কাৰ লগত মিলে, 1ৰ লগত, অপশ্যন 1, অৰ্থাৎ বি মিলি আছে 1ৰ লগত। তো বি কাৰ লগত মিলিছে, এই দুটাৰ মাজত বি কাৰ লগত মিলিছে 1, তো চব বি এইটোৰ লগত মিলিছে, এইটোৰ লগত মিলিছে, এইটো বি 4 আছে, গতিকে এইটো অপশ্যন হ'ব নোৱাৰে, এইটো কেঞ্চেল। তো আইদাৰ এইটো বা এইটো আনচাৰ হ'ব, দুটাৰ পৰা এটা। নেক্সট 3 নম্বৰ চিটো চাওঁ, 9 cos স্কুৱেৰ প্লাছ 9 sin স্কুৱেৰ। তো 9 কমন লৈ ল'লে কি হ'ব, cos স্কুৱেৰ প্লাছ sin স্কুৱেৰ, cos স্কুৱেৰ প্লাছ sin স্কুৱেৰ 1 হ'ব, তো 9 × 1 কিমান হ'ব 9। তো চি কাৰ লগত মিলিছে 4ৰ লগত, তো চি মিলিছে 4ৰ লগত, তো কোনটো, এই দুটা অপশ্যন আছিল, চি ইয়াত 3ৰ লগত, চি 4ৰ লগত, তো 3টো ৰং 4টো হ'ব, অপশ্যন ডি উইল বি ৰাইট আনচাৰ। আই হোপ তোমালোকে প্ৰশ্ন বুজি পাইছা, এইটো প্ৰশ্ন কেনেকৈ কৰিছোঁ আমি। নেক্সট প্ৰশ্নটো চোৱা তোমালোকে, কুৱেশ্যন নম্বৰ 8, ট্ৰাইংগেল এ বি চিৰ এংগেল চি 90 ডিগ্ৰী হ'লে কছ এ প্লাছ বিৰ মান হ'ব। তো এ বি চিৰ চোৱা, এ বি চিৰ চি 90 ডিগ্ৰী হ'লে এ আৰু বি দুইটা সমষ্টি কিমান 90 ডিগ্ৰী, ৰাইট। 90 ডিগ্ৰী হ'লে কছ 90 ডিগ্ৰী, আৰু কছ 90 ডিগ্ৰী ভেলু তোমালোকে জানা, কছ 90 ডিগ্ৰী ভেলু কিমান হয়, কছ 90 ডিগ্ৰী ভেলু হৈছে 0। তো কছ 90 ডিগ্ৰী ভেলু 0 হ'লে অপশ্যন কোনটো হ'ব, অপশ্যন এ উইল বি ৰাইট আনচাৰ।
নেক্সট কুৱেশ্যন তোমালোকে কুৱেশ্যন নম্বৰ 9 চোৱা sin স্কোৱাৰ 30 মাইনাছ cos স্কোৱাৰ 30 মান কিমান হ'ব ৱেল sin স্কোৱাৰ 30 মাইনাছ cos স্কোৱাৰ 30 চোৱা sin স্কোৱাৰ 30 অনলি সাইনৰ 30 ভেলু কিমান sin 30 ভেলু হৈছে গৈ পেলাই 1/2 তাৰ স্কোৱাৰ হ'ব আৰু মাইনাছ cos 30 ভেলু হৈছে গৈ পেলাই কিমান cos 30 ভেলু হৈছে √3/2 তাৰ স্কোৱাৰ তো 1/2 হোল স্কোৱাৰ মানে কি 1 স্কোৱাৰ মানে 1 2 স্কোৱাৰ কৰিলে 4 মাইনাছ √3 স্কোৱাৰ কৰিলে 3 আৰু 2 স্কোৱাৰ কৰিলে 4 তো এলচিএম লোৱা তোমালোকে কিমান 4 আৰু 3 ৰ পৰা আহি গ'লে কিমান -2 কিমান বাৰ যাব দুই বাৰ তোমাৰ কিমান থাকিলে -1/2 তো ৰিজাল্ট কিমান আহিলে -1/2 অপশ্যন বি উইল বি ৰাইট আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 10 টো চোৱা তোমালোকে sin স্কোৱাৰ থিটা প্লাছ 1 প্লাছ 10 স্কোৱাৰ থিটাৰ আমাৰ কি লাগে আমাৰ মানটো লাগে তো তোমালোকে ইয়াত এটা বস্তু চাব পাৰা যে আমি sin স্কোৱাৰ থিটা আৰু 1 প্লাছ 10 স্কোৱাৰ ইয়াক আমি 1 প্লাছ 10 স্কোৱাৰক আমি sec স্কোৱাৰ থিটা বুলি লিখিব পাৰোঁ গতিকে লিখিব পাৰোঁ তোমালোকে sin স্কোৱাৰ থিটা প্লাছ 1/1 প্লাছ 10 স্কোৱাৰ থিটা মানে sec স্কোৱাৰ থিটা এইটো এটা ফৰ্মুলা 1 প্লাছ 10 স্কোৱাৰ থিটাক আমি sec স্কোৱাৰ থিটা লিখিব পাৰি ৰাইট আৰু তোমালোকে আকৌ 1/sec স্কোৱাৰ থিটাক তোমালোকে cos স্কোৱাৰ থিটা বুলিও লিখিব পাৰা 1/sec স্কোৱাৰ থিটা cos স্কোৱাৰ থিটা বুলি লিখিব পাৰা ইয়াত আগৰ পৰা কোন আছে sin স্কোৱাৰ থিটা তো sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা কিমান হ'ল 1 অপশ্যন কোনটো হ'ব অপশ্যন ডি উইল বি ৰাইট আনসাৰ আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা এতিয়া কুৱেশ্যন নম্বৰ 11 টো চোৱা যদি sin থিটা ইকুৱেল x আৰু sec থিটা ইকুৱেল y তেন্তে tan থিটা হ'ব ৱেল sin থিটা আৰু sec থিটা ইকুৱেল তেতিয়াহ'লে tan থিটা তোমালোকে নৰ্মেলি ফৰ্মুলা এটা জানা কি বোলে tan থিটা ইকুৱেল কি হয় sin থিটা বাই cos থিটা ৰাইট ইয়াত sin থিটাৰ ভ্যালু দিয়া আছে sin থিটাৰ ভ্যালু কিমান দিয়া আছে বোলে x cos থিটাৰ ভ্যালু লাগে cos থিটাৰ ভ্যালু নাই sec থিটাৰ ভ্যালু দিয়া আছে sec থিটা কিমান y sec থিটা y হলে cos থিটা কিমান হ'ব 1/sec অৰ্থাৎ 1/y হ'ব x এর ভ্যালু 1/cos থিটা 1/cos থিটা sec এর জায়গাত লিখিব পাৰি তো 1/cos থিটা মানে sec থিটা রাইট তো আমি যেহেতু আমার sec থিটাৰ ভ্যালু y হয় তো cos থিটা কিমান হ'ব 1/y অৰ্থাৎ cos থিটাৰ ভ্যালু আহিব 1/y ৰাইট তো এতিয়া y ক'ত গুচি যাব ওপৰত গুচি যাব অৰ্থাৎ x আৰু y হৈ যাব গৈ পেলাই কাৰ ভ্যালু tan থিটাৰ ভ্যালু তো অপশ্যন কোনটো হ'ব অপশ্যন এ উইল বি ৰাইট আনসাৰ আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা লেটস মুভ টু দ্য অ্যানাদার question number 12 উক্তি a tan 1 ডিগ্ৰী tan 2 ডিগ্ৰী tan 3 ডিগ্ৰী tan 89 ডিগ্ৰীৰ পূৰণফল 1 এইটো এটা অপশ্যন উক্তি আৰু যুক্তি কি দিয়া আছে 0 less than equal theta less than equal 90 বাবে tan 90 minus theta equal cot theta আৰু tan 45 1 তো তোমালোকে জানা tan 45 ডিগ্ৰী 1 হয় এইটো জানো আৰু 9 tan 90 minus theta মানে cot theta এইটো তোমালোকে জানা আৰু এই ৰুল ব্যৱহাৰ কৰি ইয়াত কৰা হৈছে সো ইয়াত 89 আপ টু 89 লিখি আছে তোমালোকে যদি ইয়াত কি tan 90 minus 89 মানে কি tan 90 minus 89 মানে 90 পৰা 89 গলে 1 হয় তো ইয়াক আমি কনভার্ট কৰি দিলে কিমান হ'ব cot 89 হ'ব আৰু cot 89 এ আৰু tan 89 কি হ'ব দুইটা ক্যান্সেল হৈ যাব তোমালোকে জানা cot 89 1/10 হয় আৰু tan 99 দুইটা ক্যান্সেল এনেকৈ ক্যান্সেল হৈ লাষ্টত কি থাকিব 45 থাকিব tan 45 আমি ইয়াক আৰু cot 45 আমি নিব নালাগিব কাৰণ এটো আমাৰ সিঙ্গেল থাকিব অকলে tan 45 আৰু tan 45 এর ভ্যালু 1 থাকে সেই কাৰণে tan 45 এর ভ্যালু কিমান 1 তো 1 আৰু আগৰ গুটিখিনি কাটাকুটি কৰি আমি 1 পাম আৰু 1 ৰ লগত গুটিখিনি পূৰণ কৰিলে আল্টিমেট ৰিজাল্ট কিমান আহিব 1 আহিব আৰু এইটো ফৰ্মুলাই আমি ইউজ কৰিছো দ্যাটস ওয়াই তোমালোকে গম পালা যে এক নম্বৰ যেটো ৰুল কৈছে পূৰণফল 1 হ'ব কাৰণ গুটিখিনি কাটি যাব tan 1 cot 1 tan 2 cot 2 এনেকৈ কাটি ক্যান্সেল হৈ শেষ হ'ব tan 489 আৰু cot 489 ইয়াৰ পৰাটো ক্যান্সেল হ'ব আৰু এনেকৈ লাষ্টত থাকিব অনলি tan 45 আৰু tan 45 এর ভ্যালু কিমান পালো আমি 1 আৰু 1 ৰ লগত গুটিকেটা পূৰণ কৰিলে ৰিজাল্ট 1 তো দুইটা ৰাইট এক নম্বৰটো সত্য দুই নম্বৰ এই ৰুলটো ব্যৱহাৰ কৰি কৰিছো কাৰণে হেতু উক্তিটো সত্য গতিকে অপশ্যন কোন হ'ব এ আৰু বি দুইটাই শুদ্ধ আৰু আৰ এৰ শুদ্ধ এ আৰু আৰ দুইটাই শুদ্ধ আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা অপশ্যন এ উইল বি ৰাইট আনসাৰ আই হোপ প্ৰশ্নটো তোমালোকে বুজি পাইছা এটা নেক্সট প্ৰশ্নটো চোৱা কোৱেশ্চন নম্বৰ 13 sec a plus tan a 1 minus sin a equal কিমান হ'ব হেতু ওলাব লাগে তো তোমালোকে ইয়াক কি কৰিব পাৰা sec a plus tan a আছে নহয় sec a তোমালোকে কি লিখিব পাৰা 1/cos a আৰু tan a লিখিব পাৰা 1/sin a by cos a লিখিব পাৰা তোমালোকে ৰাইট sin a by cos a আৰু ইয়াত কিমান আছে 1 minus sin a তো ইয়াত কমন কি আহিব cos a কমন আহিব cos a কমন আহিলে ওপৰত কি থাকিব 1 plus sin a আৰু ইয়াত ওপৰত আছে 1 minus sin a তো a plus b minus b মানে কি আহিব a square minus b square তলত আছে cos a তো a square মানে 1 minus sin square মানে কি cos square a আর তলত আছে cos a তো cos a এটা উপৰৰ দুটাৰ পৰা এটা কাটি গলে অনলি কি থাকিব cos a অপশ্যন কোনটো হ'ব অপশ্যন ডি উইল বি ৰাইট আনসাৰ আই হোপ প্ৰশ্নটো বুজি পাইছা নাও
নেক্সট কুৱেশ্যন নম্বৰ 14 যদি 10a ইকুৱেল কট বি হয় তেন্তে a প্লাছ বিৰ মান হ'ব 10a ইকুৱেল কট বি হ'লে a প্লাছ বি 10a তোমালোকে কি লিখিব পাৰা তোমালোকে কট 90 মাইনাছ a লিখিব পাৰা আৰু তেতিয়াহ'লে এইটো কট কেঞ্চেল হৈ যাব থাকিব 90 মাইনাছ a ইকুৱেল b তো a এইটো ছাইড গুচি গ'লে প্লাছ a তো a প্লাছ b ইকুৱেল কিমান 90 অপশ্যন কোনটো হ'ব অপশ্যন ডি উইল বি ৰাইট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 15 cos 48 মাইনাছ sin 42 ৰ মান হ'ব তোমালোকে cos 48 আছে নহয় তো cos 48ক তোমালোকে কি কৰিব পাৰা তোমালোকে cos 90 মাইনাছ 42 লিখিব পাৰা আৰু 90 ৰ পৰা 42 গ'লে কিমান থাকে 48 থাকে আৰু cos 90 মাইনাছ 42 কৰিলে কিমান হ'ব sin 42 আৰু sin 42 পৰা sin 42 গ'লে কিমান হ'ব 0 অপশ্যন চি উইল বি ৰাইট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 16 চোৱা যদি sin a প্লাছ cos a ইকুৱেল √2 হয় তেন্তে 10a প্লাছ cot এৰ মান কিমান হ'ব চ' sin a প্লাছ cos a ইকুৱেল √2 কেতিয়া হ'ব যেতিয়া আমি a এৰ ভেলু 45 হ'ব ৰাইট a এৰ ভেলু যদি 45 হয় তেতিয়াহ'লে 1 বাই কিমান হ'ব sin 45 1 বাই √2 প্লাছ cos 45 1 বাই কিমান √2 কমন লোৱা √2 ল'লে ওপৰে 1 প্লাছ 1 কিমান 2 আৰু √2 কিমান বাৰ যায় √2 প্লাছ 2 কিমান বাৰ যায় √2 বাৰ অৰ্থাৎ তোমালোকে থিটাৰ ভেলু কিমান পালা থিটাৰ ভেলু তোমালোকে 45 পাইছা ৰাইট যদি 45 হয় তেতিয়াহ'লে 10 45 ৰ ভেলু কিমান 10 45 ৰ ভেলু হৈছে 1 আৰু cot 45 ৰ ভেলু হৈছে 1 তেতিয়াহ'লে 1 প্লাছ 1 কিমান হ'ব আনচাৰ 2 অপশ্যন বি উইল বি ৰাইট আনচাৰ কুৱেশ্যন নম্বৰ 17 চোৱা 9 বাই cos স্কোৱাৰে মাইনাছ 9 বাই cos স্কোৱাৰে চোৱা এই দুইটা সেম 9 বাই cos স্কোৱাৰে 9 বাই cos স্কোৱাৰে দুইটা এটা প্ৰান্তটো গ'লে কিমান হ'ব 0 অপশ্যন চি উইল বি ৰাইট আনচাৰ